অসমৰ ৰাইজক আপোনালোকক মই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ লগতে আজি মই ভোগালী বিহু উপলক্ষে মই পিঠা পনা বনাম বুলি ভাবিছোঁ চ' মই পিঠা বনাইও ভাল পাওঁ চ' আপোনালোকে চাই থাকিব আজি মই পিঠা বনাম কাৰণে পিঠা যা যোগাৰবিলাক কৰি আছোঁ চ' চাই থাকক মোৰ যদি পিঠাটো বনোৱাত ভাল হয় আপোনালোকে লাইক কমেণ্ট কৰিব লগতে যদি চেনেলটো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আপোনালোকৰ নিচিনা মই পিঠা বনাব নাজানো যদিও মই চেষ্টা কৰোঁ মাজে মাজে এনেকৈ বনাবৰ কাৰণে এয়া মিঠাই কম হৈছে নে বেছি হৈছে সেইটো আপোনালোকেহে জানিব আৰু আপোনালোকে মোতকৈ কিজানি বেছি এতিয়া সেইটো মই নাজানিম কেনেকুৱা হৈছে আপোনালোকে মোৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব যদি ভাল হৈছে ভাল হোৱা বুলি এটা কমেণ্ট কৰিব মোৰো ভাল লাগিব নেক্সট টাইম আৰু কিছুমান বেলেগ বেলেগ বনোৱা ভিডিঅ' মই দি থাকিব পাৰিম মাজে সময়ে চ' ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে